আনুষ্ঠানিকভাৱে আজি এইটো কাৰ্যালয় সমষ্টি ভিত্তিকক মনিটৰিং কৰিবৰ কাৰণে কৰা হৈছে। অলৰেডি আমাৰ সেইদিনা BPFৰ মানে জৰিয়তে এটা কাৰ্যালয় তাত মানে অপেন কৰা হৈছে আৰু বিভিন্ন ঠাইতো অলৰেডি কাৰ্যালয় সৰু সুৰাকৈ লোৱা হৈছে, যাতে মানুহখিনিয়ে তাৰ পৰাই নিজৰ কিবা যদি বিষয় থাকে, ভোটাৰ লিষ্ট কিবা চাব লগা থাকে সেইবিলাকত চাব পাৰিব। আৰু কোনোবাই যদি কেম্পেইনত মানে ক'ৰবাত লাগে বুলি কয় তাতে যোগাযোগ কৰিলে তাতে আমাৰ পাৰ্টিও গৈ পাব আৰু আমাৰ কমিটিৰ পৰা আমাৰ সভাপতি ডাঙৰীয়াও আছে, আজি বা চবেই আছে, বিজেপি ফালৰ পৰা AGPৰো আছে, এইখিনি নেতাসকলো মানে তাত যাব পাৰিব। গতিকে সেইবিলাক গোটেই সুবিধাটো কৰি দিয়া হৈছে। ৰাইজে যাহাতে কিবা যদি মানে বিচাৰে যে আমাৰ এলেকাটো আহি পালে ৰাইজৰ কথা ক'বলগীয়া আছে বা আলোচনা কৰিবলগীয়া আছে, সেইখিনিও কৰা যাব। প্ৰচাৰটো আমাৰ হৈ আছে আজিও গোটেই তামোলপুৰ এলেকাত, মানে গোটেই VCDC বা প্ৰাইমাৰী এলেকাত আমাৰ 4টা কাৰ্যসূচী হ'ব আৰু 4টা নহয় 5টা 6টাই আছে আজি টোটেল কাৰ্যসূচী লৈ পেলে কাৰ্যসূচী লৈ। গতিকে এতিয়াতো দেখিছোঁ বৰ্তমানলৈকে অকল NDA মানে প্ৰাৰ্থীৰহে প্ৰচাৰটো চলি আছে, বাকীখিনি দেখা যাওক কি কৰে। এতিয়া UPPL প্ৰমোদ বড়ো ডাঙৰীয়া আছে, তেখেতে কৈ আছে যে পাৰ্টিৰ প্ৰেচাৰতহে দিছে, এনেকুৱা ধৰণৰ তেওঁৰ বিশেষ মানে ব্যক্তিগতভাৱে MP হোৱাৰ পিছত তেওঁৰ ইচ্ছা নাছিল। এতিয়া যিহেতু দিছে খেলিছে তো নিশ্চয় তেওঁলোকেও বহি নাথাকে। গতিকে দেখা যাব চিটুৱেশ্যনটো, কিন্তু NDA হিচাপে এনেও চবে সহজে জানে জিকা অংকত আছে যে BJP BPF লাষ্ট যিটো কাউন্সিল ইলেকশ্যন, এই কাউন্সিল ইলেকশ্যনে মানে কয় যে বহুত বিপুল ভোটত বহুত ডিফাৰেঞ্চত NDA পাৰ্টি হিচাপে জিকি যাব। ডাঙৰীয়া দৰঙাজুলিত পাটকেজুলিত আহিব। গতিকে ইয়াত মানে আমিতো 50,000 মান মানুহ মানে তাত মানে গেডাৰিং হ'ব। গতিকে সেইটোৱে আমাৰ চবতকৈ ডাঙৰ এটা প্ৰচাৰ মিটিং হ'ল, য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া মানে তেওঁ আহিব আৰু অন্যান্য কাৰ্যসূচী হাগ্ৰামা মহিলাই ডাঙৰীয়া ইয়াত আৰু সমাপন কৰিব। দিলীপ শইকীয়া ডাঙৰীয়াও আমাৰ আহিব ইয়াত। যোৱাকালি আছে গোটেই আজি BPF গোটেইখিনি আছে আৰু গাঁৱে ভূঞেও BPF মানে পৰশীৰ পৰাই মিটিং কৰি আছে কণ্টিনিউৱাছলি, আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে BPF আৰু BJP নেতৃত্বত আৰু AGP নেতৃত্বত যিখিনি কেম্পেইন হৈ আছে, মই ভাবোঁ এতিয়া কোনো এলেকা বাদ পৰি যোৱা নাই। এতিয়া চুবুৰী আৰম্ভ হৈছে। গতিকে প্ৰত্যেকটা চুবুৰী তাতেও আমাৰ মানে জনসম্পৰ্কটো হৈ উঠিব। প্ৰত্যাহ্বান হ'ব বুলি ভাবে নেকি? নিৰ্বাচনত মই কাক বা বেছি কাক বা কম ক'ব নোখোজোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াও এজন পলিটিচিয়ান হয়, নেতা হয়, আৰু বুদ্ধি কৌশল বহুত আছে। আৰু যিহেতু পাৰ্টিটো প্ৰদান কৰিছে এজন পাৰ্টিৰ মুৰব্বী, এজন MP, এজন MCLA, তেওঁ হাৰিবৰ মানে কাৰণে তেওঁ মানে নিদিয়ে, তেওঁ জিকাৰ এটা সপোন লৈ পেলাই দিব। যেতিয়া জিকাৰ সপোন লৈ দিয়ে তো জান প্ৰাণ দি তেওঁ লাগি যাব। গতিকে গোটেইটোৱে মানে আপুনি কি কৈছিলে প্ৰত্যাহ্বান যিটো কয়, প্ৰত্যাহ্বান মই কৈছোঁ আমি চবকে প্ৰত্যাহ্বান বুলি ধৰি ল'ব লাগে। ইলেকশ্যনটোত কাকো সৰু ডাঙৰ ভাবিব নালাগে। আমাৰ 8জন ইয়াত মানে কেণ্ডিডেট আছে। মই ভাবোঁ 8জনৰ যোগ্য কেণ্ডিডেট আৰু 8জনৰো মানে এটা ইচ্ছা আছে ৰাইজক সেৱা কৰা। বিধায়ক হৈ পালে ৰাইজে কিমান পচন্দ কৰে সেইটো ৰাইজে সিদ্ধান্ত ল'ব, কিন্তু সেই মানুহখিনিও 2-এটা ভোটাৰ টানিবই যিহেতু। গতিকে এই ভোটটো আমাক মানে যিমান ভোট পাব লাগিছিলে তাৰ আমাৰ ভোটটো কাটিব। তো সেইটোও প্ৰত্যাহ্বান। ৰাস্তাত গৈ থাকিলে সৰুকৈ কাঁইট এটা থাকিলেও বাধা পৰে নপৰে, আমি ৰাখি পালে চাইকেল চলালে তাক আঁতৰাইহে আমি যাব লাগিব। গতিকে অকল প্ৰমোদ বড়ো নহয় আৰু বাকী পাৰ্টি আছে, এই পাৰ্টিবিলাকৰ লগতো সৰুই হওক ডাঙৰেই হওক প্ৰত্যাহ্বানে, কাৰণ তেওঁলোকেও এটা আশা লৈ পেলাই নিৰ্বাচনত নামিছে।